জীৱনক বুজাৰ আগতেই আৰম্ভ জীৱন সংগ্ৰাম চিলাৰ টাকুৰি নহয় ঘূৰাইছে জীৱন চকৰি দুটি শিশু নহয় যেন দুটি পূৰ্ণ জীৱন সময়ৰ চাকনৈয়াত বিধ্বস্ত ফুলকমলীয়া দুটি শিশুৰ জীৱন যৌৱন শৰীৰটোৱে নোৱাৰিলেও কেকোজেকোকৈ ঠেলি গৈছে মেটমৰা বোজাৰ চাইকেলখন দেখিলেই সেমেকি উঠা দৃশ্যটি দেৰগাঁৱৰ শিশু দুটি বিজিত মাৰুতি আৰু অসীম মাৰুতি প্ৰতি দেওবাৰে বজাৰলৈ এইদৰে ঠেলি ঠেলি শিশু দুটিয়ে কঢ়িয়াই আনে পাচলি প্ৰতিজন শিশুৰ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছে ঠিকেই পিছে এনে আৰু বহু শিশু আছে যি শিক্ষা গ্ৰহণ কৰিবলৈ জীৱন যাপন কৰিবলৈ কৰি যাব লগা হৈছে কঠোৰ সংগ্ৰাম এনে পৰিৱেশৰ বিকল্প আহিবনে চৰকাৰৰ সুদৃষ্টি পৰিবনে